জান বজাৰৰ পৰা ঘূৰি আহোঁতে তামোল পাণ লৈ আহিবা হ'ব বাৰু আৰু আলু লৈ আহিবা ঠিক আছে লগতে কঁঠাল এটাও লৈ আহিবা কঁঠাল গুটি খাব লাগিব নহয় কঁঠাল গুটি বাইক বিলাক টিভিত চলে কম্পিউটাৰত হয়নে এতিয়া পোকৰটো দাঙি বাইক চলাই কেৱল ড্ৰপকে মাৰি দিয়ে বাপেকে টকা আছে বাইক লৈ দিছে গাড়ী লৈ দিছে কালি মৰিলে এটা মৰিলে নানা পাতিকাৰে তেনেকে হাঁহে ভালকে হাঁহ सौ बीबी सोनार की एक बीबी लोहार की 100 বিবি সোনাই এক বিবি লোহাই এই কি কবি আৰু কালি তাৰা বৰ ডাঙৰ ঘটনা নহয় চৌৰাতে গ'লে সিন্ধি দিলে বুঝ নাই ডাঙৰ কেলা মস্ত গাত এটা পৰি কেনা कि अगर उसने हमें लिकर का लाइसेंस हुनकाले नहीं दिया तो बहुत दिग्दारी होगा क्या बकवास है ये हटो ओए हाथ में नहीं दूंगा আপুনি নেখালে দিগদাৰ হ'ব ন মই নাখালে মই মৰি যাম কেলা মই ৰাতিপুৱা বিচনাৰ পৰা উঠিব নোৱাৰো সত্য কথা কৈছো ৰাতিপুৱা চাহ নাখায় মালটো মই চাহ নাখাওঁ মোক ৰাতিপুৱা মই চাহ নাখাওঁ মই লাল চাহো নাখাওঁ কেলা ডাইৰেক্ট মদ মোক লাগে ডাইৰেক্ট মদ ভয় কৰে নি তোক চবেই ভয় কৰে মোক দেখিলে গাড়ী চকা কপে এনেকুৱা মোক দেখিলে কেলা টেম্পু ড্ৰাইভাৰ কেলা পগলা হৈ যায় মানুহ কপি থাকে নেকি মানুহ কেলা ভয় খাত কেলা এনেকুৱা কৰি থাকে যে খাবলা ডন আহি গ'ল কেলা কিবা এটা কৰিব তই মদ চদ খাৱ নে নাখাৱ মই মদ চদ খাওঁ মানে মদ চদ খাওঁ যেতিয়া কেচকাল টেচকাল লাগে এতিয়া খাওঁ গাঁজাটো এনি টাইম খায়ে থাকো মানে যেতিয়া কাৰণে কেচকাল এতিয়া মোৰ লগত এনি টাইম ফিটিং আৰু যেতিয়া কেচকাল নাই এতিয়া মই ভাল আৰু কিমান দৌৰাবি বে নহয়তো তোক লৈ যাম নহলে তোৰ ডেড বডিক তই মোৰ ডাইলগ কেলে মাৰিছ পুলিচ আমাক কি ডাবুল বুৰবক পাই থৈছ একেটাই চাল হিমালয় কিনো লিখিম তোমালৈ নাই মোৰ চেহেৰা আখৰ মোৰ লেতেৰা বাপা মৰম বিলাক একেবাৰে ইপিনিতে সোমাই কিনে ইপিনিতে ওলাই গৈছে ঠিক আছে তামাম ভাল লাগিছে মোৰ নিখিল গগৈ এই জন্ম হৈছিলে তোমাৰ অসমত হৈছিলে কনচা পাৰ্ট মানে হোল বডি বৰ্ণ ইন আছাম এটা পাৰ্টকে হোৱা নাই আৰু এটা পাৰ্ট বোলে আমুকত এটা পাৰ্ট গাহৰি বাৰীত সোমাই কচু নৌখাই আছিলা মই গৈ ওলাইছো তাত গাহৰি মোলৈ নোচাই তেজে দিছিলা এইটো মাজে তুতুলি পুতুলি বুলবুলি বুকুৰে লগৰি তোৰে মৰমতে ৰাতিটো নাহে মোৰ টোপনি নাকটো ঢেপ মই একদম চিধা মানুহ মোৰ কোনো ঘেণ্টা মই কাকো খাতিৰ নকৰো পৃথিৱীৰ কথা আপোনালোকে মোক পইচা দিব নালাগে দ্বিতীয় পোনা হৰধনু শ্ৰী ৰামচন্দ্ৰই ভাঙিছিল লিখ নাই তই কিন্তু দিনক দিনে বেষ্ট টেলেণ্টেড গাৰ্ল হৈ গৈ আছ আকৌ দেই তাই মোৰ সন্মান এগুণৰ পৰা দুগুণ লাজৰ উৰণি গুচাই এবাৰ ঘূৰি চোৱা মুহিমি মোৰতো লাজটোকত বেছিকেহে লাগিছে এবাৰ ঘূৰি চোৱা তোমাৰ লাজ টিকা দাঙি দৌৰ দিব ভাইটি এই এনভেলপটো এইটো ঘৰত দি আহা 10 টকা দিম 500 টকা লাগিব হত পাগলা হলি নেকি ল যা 20 টকা দিম যা 5 বন্দে মাতৰম জয় হিন্দ আজি কিমান চন 2014 ঘণ্টা ৰেচন কাৰ্ডখন নাই মোৰ এইটো বুঢ়াঙুলি দেখাই দিছো মোৰ গেছৰ বুক নাই এতিয়া 76 বয়স কেলা বৃদ্ধ পেঞ্চন